টেলেণ্টৰ কথা কিন্তু কম ঢোল নাথাকিলে কি হ'ব মুখেতো বজাব পাৰোঁ ন মই প্ৰাগিকিন গুম কাকা গুম কাকা গুম কাকা ঢোলেও পাত্তা নাপাব মুখে এনেকুৱা খাতৰা বজা নহয় মই ঢোল নাচনি নাচি নাচি কঁকাল ভাঙি যাব টুকুৰা টুকুৰ হৈ যাব কঁকাল এটা কথা বুজি নাপাওঁ ৰে হাগা লেটিন আছে মোটা লেটিনো আছে কিন্তু পাণ্ডা লেটিন কিয় নাই পাণ্ডা লেটিনটো থাকিব লাগিছিলে ন নহ'লে মানুহে য'ত ত'ত পান্দি দিয়ে ইমান গেলা গেলা গোন্ধায় যদি পাণ্ডা লেটিন থকা হ'লে মানুহেতো লেটিনত পান্দিব যাব ন সেইকাৰণে পাণ্ডা লেটিন বনাব লাগে চৰকাৰক ক'ব লাগিব নহ'লে গোটেই বায়ু প্ৰদূষণ হয় মানুহে ইমান পাণ্ডে ফুচ ফাঁচ ধেঁত ধু তত টেট কালি মানে দেই আইডিয়া চিমখন ওলালোঁ কিন্তু একদম নেটৱৰ্ক নাপায় বাহিৰতো নাপায় ভিতৰতো নাপায় গছৰ ওপৰত উঠিলেও নাপায় কিন্তু লেটিনত একদম ফুল নেটৱৰ্ক পায় তেনেহ'লে মই কি কৰিম বে হাগি হাগি মই গেম খেলি থাকিম নেকি হাগি হাগি মই ফেচবুক চলাই থাকিম নেকি হাগি হাগি মোৰ মানুহজনীক মেছেজ কৰি থাকিম নেকি এনেকুৱা ফাল্টু চিন নালাগে দেই মোক মানুহে মোক বেয়া বুলি কয় যাৰ চকুত মই বেয়া তাৰ চকুৱে বেয়া বোৱাৰীবোৰক দেখিলেই মই পাগল হৈ যাওঁ আৰে বেলেগৰ গাড়ী চলোৱা মজাই বেলেগ মানুহজনীকে ফোন এটা কৰি চাওঁচোন বিহু বুলি হেল্ল' ফুলমতি অঁ কি কৈছা অঁ কাঁহী বাতি ধুই আছা অঁ শুনা আকৌ যদি তোমাৰ ঘৰত গৰু বিহু কাৰণে যদি গৰু নাই তেন্তে মোকে লৈ যাবা কাৰণ মোক ঘৰত গৰু বুলিয়ে মাতে মোকে লৈ যাবা দেই তেনেহ'লে মোকে মাতে আকৌ ঘৰত গৰুৱে কওঁ মই বহুত দিন গা ধোৱা নাই যে মোকে ধোৱাবা গৰু বুলি আৰু শুনা আকৌ তোমাক দেখিলেই দিও দিও লাগে মানে চুমা ছোৱালীবোৰ হাও জোনটোৰ নিচিনা মানে চন্দ্ৰটোৰ নিচিনা যাৰ নিজৰ পোহৰ নাই মেকআপৰ পোহৰত জিলি থাকে